আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালোঁ। আৰু আমি বৰ্তমান আহিছোঁ অকণমান এনেই খোজকাঢ়িবৰ কাৰণে পূৰা মাস্ক চাস্ক মাৰি, যিহেতুকে আমাৰ ওচৰে পাঁজৰৰ গাঁওবোৰতো কেইজনমান ওলাইছে পজিটিভ, সেইকাৰণে যথেষ্টখিনি সাৱধানতা অৱলম্বন কৰিবলগীয়া হৈছে এতিয়া। আৰু সেইটো কাৰণে এনেকৈ আহিছোঁ অকণমান খোজকাঢ়িম বুলি। দিনটো ৰুমত ঘৰতে থাকি আমনিও লাগিছে, সেইকাৰণে। আৰু বোলক এতিয়া এনেদৰে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আমি বৰ্তমান আছোঁ আমাৰ গান্ধী মৈদানত, মানে এইখনে ডাঙৰ ফিল্ডখন। এতিয়া মানুহ নাই বাৰু ওচৰত। ডাঙৰ ফিল্ডখন, ইয়াত যোৱাকালি 100 বছৰ পাৰ হৈ যোৱা কুঁৱৰী মহোৎসৱখন হোৱা কথা আছিলে। 7 বিহুৰ প্ৰত্যেক বছৰে বহাগৰ 6 তাৰিখ অৰ্থাৎ 7 বিহুৰ দিনাখন ইয়াত খুব ডাঙৰকৈ উদযাপন হয়, যিহেতু 100 বছৰ হৈ গৈছিলে। কিন্তু যোৱাবাৰো নহ'ল আৰু এইবাৰো পূৰা তেওঁলোকে যোজা কৰিছিলে কৰিবৰ কাৰণে। কিন্তু যিহেতু যথেষ্টখিনি মানুহৰ ভিৰ হয়, বহুত বেলেগ বেলেগ ঠাইৰ পৰা ইয়াত চাবলৈ মানুহ আহে, সেইটোৰ কাৰণে প্ৰশাসনে মানে উঠাই ল'বলৈ দিলে, মানে পাতিব নিদিলে, যাৰ কাৰণে তেওঁলোকে বাতিল কৰিলে। আৰু ভালেই হ'ল বাৰু, যদি মানুহৰ জীৱনটো থাকে তেতিয়াতো অহা বছৰো আমি ভালদৰে উদযাপন কৰিব পাৰিম, কুঁৱৰী বিহু চবখিনি। গতিকে এইখন হৈছে ফিল্ডখন। আৰু এই হেৰিবোৰ যে দেখিছে, তাতেই গোঁসাইবোৰ আনি বেলেগ বেলেগ গাঁৱৰ পৰা গোঁসাইবোৰ আনি তাতেই ৰখা হয় আৰু পূজা অৰ্চনা কৰা হয়, সেয়াই। আৰু গতিকে এতিয়া আমি অকণমান খোজ কাঢ়োঁ, তাৰপিছত আকৌ অলপ পিছতে লগ পাম আপোনালোকক। ফিল্ডতেই অনুষ্ঠিত হ'ল হয়। এতিয়াও কিবা কিবি বাঁহ চাহবোৰ পুতি থোৱাই আছে বাৰু। বহুত দোকান পোহাৰো বহে অইনবাৰ, এইবাৰো বহিছিলে কিন্তু উঠাই দিলে চবখিনি। ভালেই হ'ল যি হ'ল। এয়া চাওক, খেজুৰ লাগিছে। কেমেৰাই ইমানখিনি কেপচাৰ কৰিব পৰা নাই বাৰু, দেখিবলৈ ইমান ধুনীয়া লাগিছে। বনৰ ফুল কিন্তু ইমান ধুনীয়া। আগতে আমি যেতিয়া স্কুলত, মইতো শংকৰদেৱত পঢ়িছিলোঁ, শংকৰদেৱখন এইটো ৰাস্তাইও যাব পাৰি, নহ'লে যেতিয়া আমি যাওঁ তেতিয়া এইটো ৰাস্তা বহুত এতিয়া মানুহ নাই, জংঘলৰ মাজত আছোঁ আমি, তেতিয়া মানুহ নাই আৰু মাস্কখন গুচাই ল'ব পাৰি। তেতিয়া আমি এইটো ৰাস্তাৰে যেতিয়া যাওঁ, এতিয়া জংঘলতকৈ আৰু বহুত বেছি জংঘল আছিলে তেতিয়া জংঘল যেতিয়া আছিলে, আমি ইফালে যাওঁ, মাহঁতে যাব মানা কৰে, কিন্তু আমি শ্বৰ্টকাট পাওঁ কাৰণে যাওঁ আৰু মনে মনে। তাৰপিছত ইয়াত খেজুৰ লাগি থাকে আৰু আমি ঢেৰ খেজুৰ খাওঁ আৰু বুটলি বুটলি। সেইবিলাক দিন ভাল লাগে বাৰু, মনত পৰিলে। ৱাক কৰা ৰাস্তা চাওক, পৰি যাবা। চাওক আৰু আজি আমি বাহঁতৰ ঘৰত অহাৰ এটা বিশেষ কাৰণ আছে, আৰু সেইটো হৈছে এইটো। তাই আচলতে সেইদিনা বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ ভেকশ্যন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলে, আৰু তাতে তাই এইটো বঁটা পাইছে, উদগনিমূলক। আচলতে আমি কিবা পাব বুলি দিব দিয়াও নাছিলোঁ, তাই অকণমান সাহসটো আহক বুলি আমি দিবলৈ কৈছিলোঁ, আৰু তাই কইনা হৈছিলে। গতিকে তাই এইটো পাইছে, গতিকে তাই আজি আমাক মাতিছে, তাই বোলে পাৰ্টি দিব, সেইকাৰণে আহিছোঁ মা দেউতা আৰু মই। আৰু সেইখিনিয়ে। কেনেকুৱা লাগিছে তোমাৰ প্ৰাইজ পাই? আৰু দিবা নে নিদিয়া? তাই এইখিনি সাহস বুলিয়ে পিছলৈকে ভাল হ'ব কিবা এটা বুলিয়ে আমি দিব দিছিলোঁ, আৰু যি নহওক কিবা এটা সৰুকৈ হ'লেও পাইছে, ভাল লাগিছে। গতিকে এতিয়া বায়ে ৰন্ধা বঢ়া আৰম্ভ কৰিছে, দেখুৱাম আপোনালোকক। কিবা ৰেচিপিও দিব পাৰোঁ যদি দিম, গতিকে ভিডিঅ'টো চাই থাকিব। কি স্পেচিয়েল আছে? নাই, চিম্পল মাছ, অলপমান বিৰিয়ানী, কণী, ভাতকেৰেলা ভাজি, আৰু বিৰিয়ানীটো বেছিভাগে বনাব জানেই, কিন্তু আমি কেনেকৈ বনাওঁ সেইটো আজি অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে চাব কেনেকুৱা পায় আৰু জনাব।
বিৰিয়ানীৰ ৰেচিপি বাৰু মই আপোনালোকক দিম, কিন্তু তাৰ আগতে আমি এতিয়া বনাবলৈ ওলাইছোঁ মাছৰ কণীৰ ফুৰফুৰীয়া ভাজি। আপোনালোকে হয়তো খায়েই, হ'লেও ভাবিছোঁ যিসকলে নাখায় তেওঁলোকে ট্ৰাই কৰি চাব পাৰিব। এয়া হৈছে কণীখিনি, আৰু এয়া তেল গৰম কৰি পিঁয়াজ যিখিনি দি দিয়া হৈছে, আৰু তাৰপিছত ইয়াত দিয়া হৈছে 2টা জলকীয়া, আৰু তাৰপিছত এইখিনি ভালদৰে লাৰি মিক্স কৰি লোৱা হৈছে। আৰু অকণমান সময় ভজাৰ পিছত ইয়াত দিয়া হৈছে আদা নহৰুৰ অকণমান পেষ্ট, আৰু তাৰপিছত এইখিনি ভালদৰে মিক্স কৰি লোৱা হৈছে। আৰু তাৰপিছত ইয়াত সোৱাদ অনুসৰি নিমখ দিয়া হৈছে, আৰু দিয়া হৈছে হালধি অকণমান, আৰু লগতে জিৰাৰ গুড়ি অকণমান। আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি তাত দি দিয়া হ'ব কণীখিনি, আৰু কণীখিনি দি ল' ফ্লেমত ভাজিব লাগিব। ল' ফ্লেমত এই কাৰণে যে হাই ফ্লেমত থাকিলে তেল আৰু কণী দুয়োটাই চিটিকি অহাৰ চান্স থাকে, সেইকাৰণে ল' ফ্লেমত ভাজিব। আৰু প্ৰায় 10 মিনিটমান ভজাৰ পিছত এয়া আমাৰ মাছৰ কণীৰ ফুৰফুৰীয়া ভাজি ৰেডি হৈ গৈছে। ট্ৰাই কৰি চাবচোন যিসকলে খাই পোৱা নাই, আৰু খাই পোৱাসকলেতো জানিবই। আৰু এতিয়া আহোঁ বিৰিয়ানীলৈ। আমি এনেদৰে বস্তুবোৰ যোগাৰ কৰি ৰাখি থৈছোঁ, যিখিনি প্ৰয়োজনীয় বস্তু। এয়া চাউল, বিলাহী, দৈ, তাৰপিছত ইয়াত আছে হালধি, নিমখ, তেজপাত, আদা নহৰুৰ পেষ্ট, শুকান জলকীয়া, জিৰা গুড়ি, লং, ইলাচি, ডালচিনি আৰু বিৰিয়ানী মছলা। এইকেইটা ইম্পৰ্টেণ্ট বস্তু। আৰু এইপিনে ৰাখিছোঁ পিঁয়াজ আৰু আলু, আৰু এইখিনি হৈছে চিকেন। গতিকে এইখিনি এনেদৰে ৰেডি কৰি ৰাখি থৈছোঁ। আৰু এইপিনে চাউলখিনি ভালদৰে ধুই অকণমান পানীত অলপ সময়ৰ কাৰণে তিয়াই ৰাখিছোঁ। আৰু এইপিনে বায়ে বহাই দিছে কুকাৰটো, আৰু ইয়াত অকণমান দিছে তেল। তাৰপিছত ইয়াত দিয়া হৈছে তেজপাত আৰু লং, ইলাচি, ডালচিনিখিনি। তাৰপিছত দি দিছে পিঁয়াজখিনি। আচলতে ইয়াতে শুকান জলকীয়া কেইটা দি দিব লাগিছিলে, কিন্তু আমাৰ থাকি গৈছিলে, এইটো পিছত দি দিয়া হ'ব। আৰু এইখিনি এতিয়া ভালদৰে লৰাই দিছে। আৰু আপোনালোকে শুকান জলকীয়া কেইটা কিন্তু প্ৰথমতেই দি দিব, আমাৰ থাকি গৈছিলে। আৰু এতিয়া ইয়াত দিছে আদা নহৰুৰ পেষ্টখিনি। আৰু এতিয়া এইখিনি ভালদৰে এনেদৰে লাৰি দিছে। এতিয়া ইয়াত কাটি থোৱা বিলাহীখিনি দি দিয়া হৈছে, আৰু তাৰপিছত এইখিনি ভালদৰে লৰাই দিয়া হ'ব। আৰু তাৰপিছত দিয়া হৈছে সোৱাদ অনুসৰি নিমখ আৰু অকণমান হালধি। যিহেতু মছলাৰ ৰংটো আহিয়ে যাব, গতিকে বেছি হালধি হৈ থাকিলেও ভাল নালাগিব, সেইকাৰণে একেবাৰে কম পৰিমাণৰ হালধি ব্যৱহাৰ কৰা হৈছে। আৰু এতিয়া পিঁয়াজৰ পৰা তেলটো ধুনীয়াকৈ নিগৰি ওলাই আহিছে, গতিকে এতিয়া ইয়াত দিয়া হ'ব মাংসখিনি। এতিয়া এইখিনি ভালদৰে লৰাই মিক্স কৰি তাৰপিছত ঢাকনিখন লগাই অকণমান সময় ৰাখি থোৱা হ'ব। আৰু অলপ সময় তেনেদৰে ৰখাৰ পিছত এয়া অকণমান ভজাৰ নিচিনা হৈ গৈছে মাংসখিনি। আৰু এতিয়া ইয়াত দিয়া হৈছে জিৰা গুড়ি আৰু কাটি থোৱা আলুখিনি। আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি তাৰপিছত ইয়াত দিয়া হ'ব দৈখিনি দিয়াৰ আগতে ভালদৰে ফেটি লোৱা হৈছে, আৰু তাৰপিছত অকণমানকৈ মাংসখিনি দি দিয়া হৈছে। আৰু দৈখিনি দিওঁতে মন কৰিব যাতে জুইটো ল' ফ্লেমত থাকে, হাই ফ্লেমত নাৰাখিব। আৰু দৈখিনি দিয়াৰ লগে লগেই লাৰি দিব, ভালদৰে লৰাই দিব। আৰু এতিয়া ইয়াত দিয়া হৈছে বিৰিয়ানী মছলা। আৰু ইপিনে তিয়াই থোৱা চাউলখিনি প্ৰায় আধা ঘণ্টামান পিছত এনেদৰে খৰাহীত উলিয়াই ৰখা হৈছে, যাতে পানীটো ওলাই যায়। আৰু তাৰপিছত এইখিনি দি দিয়া হৈছে মাংসখিনিৰ লগত, আৰু তাৰপিছত এনেদৰে মিক্স কৰি লোৱা হৈছে। একেবাৰে ইজি প্ৰচেছ হয়, আপোনালোকে ঘৰতে অতি সহজে বনাব পাৰে। আৰু এইখিনি এতিয়া ভালদৰে এনেদৰে মিক্স কৰি তাৰপিছত ইয়াত দি দিয়া হৈছে পানীৰ পৰিমাণটো চাউল আপোনালোকে যিমান দিয়ে সিমানখিনিয়ে পানী দিব লাগে। আৰু
পানীখিনি দি তাৰপিছত হুইচেল আহিবৰ বাবে ৰাখি দিব লাগিব। আৰু হুইচেল অহাৰ পিছত এয়া আমাৰ চিম্পল বিৰিয়ানী ৰেডি হৈ গৈছে। আপোনালোকেও ট্ৰাই কৰি চাবচোন আৰু কেনে পায় জনাব। তাৰ আগতে ৰ'বকচোন, ময়ো অকণমান টেষ্ট কৰি চাওঁ কেনেকুৱানো হৈছে।